নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে হয়না মাল্টিমিডিয়া। থানা পালেগৈ পেজ এডমিন আৰু সংগীত শিল্পীৰ কাজিয়া। শেহতীয়াকৈ একাংশ এণ্টাৰটেইনমেণ্ট পেজৰ এডমিনৰ এটা হোৱাটছএপ গ্ৰুপত সংগীত শিল্পীৰ টকা বিচৰা কথাক লৈ আৰম্ভ হয় বিতৰ্ক। ইয়াক লৈ ছ'চিয়েল মিডিয়াত পেজ এডমিন আৰু গায়ক সংগীত শিল্পীসকলৰ মাজত আৰম্ভ হয় তৰ্কযুদ্ধ ইমান নিম্ন পৰ্যায়লৈকে যায় যে কেইজনমান এডমিনে জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকীৰ ফটো বিকৃত কৰি পৰ্ণ ষ্টাৰৰ লগত সংলগ্ন কৰি হোৱাটছএপ গ্ৰুপত প্ৰচাৰ কৰে। এই কাণ্ডত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কণ্ঠশিল্পীগৰাকীয়ে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দিয়ে। এজাহাৰখন দিলোঁ একচুৱেলি এটা হোৱাটছএপ গ্ৰুপৰ কথা গম পালোঁ, যিটো গ্ৰুপৰ নাম হৈছে অল আছাম ফেচবুক পেজ এডমিন, এনেকুৱা ধৰণৰ স্ক্ৰীনশ্বট দিছোঁ আপোনালোকক। তো তাতে 154খন পেজৰ এডমিনসকলৰ এটা হোৱাটছএপ গ্ৰুপ, আৰু তাতে তেওঁলোকে সেই গ্ৰুপটোৰ হয়তো বিভিন্ন ধৰণৰ আলোচনা কৰে, নাজানো। কিন্তু কালি তেওঁলোকৰ তেনেকুৱা ধৰণৰ আলোচনা হৈছে, বিভিন্ন আৰ্টিষ্টক লৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ মন্তব্য, খুবেই বেয়া কথা, তেওঁলোকে আৰ্টিষ্টৰ অপমানসূচক তেওঁলোকে কথা বতৰা তাত পাতিছে। আৰু মোৰ এখন ফটো তেওঁলোকে কাটি আনি পেলাই কোনোবা পৰ্ণ ষ্টাৰ এজনৰ লগত এডিট কৰি পেলাই তেওঁলোকে বনাই পেলাই তেওঁলোকে সুধিছে যে কেনে হ'ব, ভাল হ'বনে, চিনি পাইছেনে, আমি ফেচবুকৰ এডমিন হয় ভাই, আমাক চিনি পোৱা নাই, আমি আৰ্টিষ্টক উঠাবও পাৰোঁ, আমি আৰ্টিষ্টক নমাবও পাৰোঁ, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য। চ' যিবিলাক অপমানসূচক মন্তব্য তেওঁলোকে দাঙি ধৰিছে গোটেই আৰ্টিষ্টখিনিৰ কাৰণে, সেইটোতো সহ্য কৰা নহ'ব। আৰু মোৰ মেমে বনোৱাটো মই কেতিয়াও হয়তো সহ্য নকৰোঁ। গতিকে মই মোৰ ইনলছৰ ঘৰলৈ আহিছিলোঁ লকডাউন শিথিল হওঁতে, তিনিচুকীয়াত আছোঁ। তিনিচুকীয়াৰ এছ পিৰ হাতত মই এজাহাৰখন মই দিলোঁ সেইটোৰ এগেইনষ্টত, আৰু তেওঁ এইটোৰ উচিত তদন্ত কৰি পেলাই তেওঁ একশ্যন ল'ম বুলি ইতিমধ্যে আমাক জনাইছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, একাংশ পেজ এডমিন আৰু সংগীত শিল্পীসকলৰ এনে নিম্ন মানদণ্ডৰ বিতৰ্কই সাংস্কৃতিক ক্ষেত্ৰখনলৈ কি বাৰ্তা দিব সেয়া সকলোৱে গম পাইছে। এনেধৰণৰ এণ্টাৰটেইনমেণ্ট জগতৰ বিভিন্ন খবৰৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰক হয়না মাল্টিমিডিয়া।